ধৰিছিল মানে তিনজন পেচেঞ্জাৰ লৈ গৈ আছিল মানে অটত লৈ যাওঁতে মানে মাঞ্জাৰ পৰা আহি আছিলে। মাঞ্জাৰ পৰা আহোঁতে মানে তিনজন পেচেঞ্জাৰ আছিল, তো সিহঁতে দাদা ৰখাক বুলি ক'লে। দাদা ৰখাক কওঁতে সি হঠাৎ ৰখাই দিলে, তিনজন ল'ৰা মানে পলাই গ'ল। তাৰপিছত 5জন চিভিল ড্ৰেছত আছিল, মানে ক্ৰাইম ব্ৰাঞ্চৰ হয় বুলি কৈ আছে। 5জন চিভিল ড্ৰেছত আছিল, ইয়াতে গান আছিল। ভাইটি মানে অটো চলাইতো, যিহেতু অটো ওচৰত থিয় হৈ আছিল, মানে তিনজনটো পলাই গ'ল। তিনজন পলোৱাৰ পিছত মানে সিহঁতক খেদি মানে ধৰিব পৰা নাই বোলে, কিছুমানে পানীৰ পৰাও ঝাপ মাৰিছে বোলে। তাৰপিছত ভাইটিটো মানে কি হ'ল বুলি সি ৰখি থাকি গ'ল অটোৰ ওচৰত। তাৰপিছত সিহঁতে আহোঁতে মানে ভাইটিকে সুধা মেলা কৰিছে মানে। তাৰপিছতে বেক চাইডত যেতিয়া ভাইটিটো ফ্ৰণ্ট চাইডত অটো চলাই, বেক চাইডত কি আছে ভাইটিটো গম নাপায়। সেয়া বেক চাইডত চাইছে যে এখন বেগ পৰি আছে, বেগৰ ভিতৰতে মানে সিহঁতে টেবলেট পাইছে মানে। পিছত টেবলেট পাওঁতে ভাইটিকে মানে কৈ আছে যে তুমিয়ে কিবা কৰা বুলি। ভাইটি কৈছে ছাৰ মইতো নাজানো, এই যে বেক চাইড মই চোৱা নাই, সিহঁতে বেগখিনি পেলাই থৈ গৈছে বুলি। তথাপি সিহঁতে নামানিলে। 2 তাৰিখ শনিবাৰ দিনাখন ইয়াতে লৈ আনিল থানাত থৈ দিল। তাৰপিছতে শনিবাৰ দেওবাৰো ইয়াতে আছিল ভাইটিৰ মেডিকেল কৰাৰ পিছত সোমবাৰে ভাইটিক জেলত লৈ গৈছে। তাৰমানে জেলত মানতে মই নিজেও গৈছো মানে মঙ্গলবাৰে। ভাইটি পুৰা সুস্থই আছে। তাৰপিছত লাষ্ট মই ভাইটিক 9 তাৰিখে লগ কৰিছো, মানে 9 তাৰিখে ৰক্ষা বন্ধন আছিল, তেতিয়াও ভাইটি ভালে আছিলে। আৰু হঠাৎ ৰাতি বোলে 11টাত ডেথ হৈছে বুলি ক'ল সিহঁতে। ৰাতি ডেথ হৈছে, কমচে কম গাৰ্জেনক জনা যে ৰাতি এনেকে ল'ৰাটো মাথা ঘূৰাই যে পৰিছে বুলি কৈছে, মেডিকেল ট্ৰিটমেণ্ট কৰিছো বুলি কৈ আছে, মেডিকেলত লৈ আনিছে, কমচে কম গাৰ্জেনক জনা। ৰাতিপুৱা আমাক 10টাত ল'ৰাটো ঢুকোৱাৰ পিছত আমাক জনাইছে যে ল'ৰাজন মানে আমি যে মেডিকেলত লৈ আনিছো বুলি কেনে। আৰু ল'ৰাটোৰ এটা বেমাৰ নাই, সৰুৰ পৰা এটা বডিত স্পট নাই, এতিয়া গোটেই বডিত স্পট আছে ভাইটিৰ। ভাবকচোন এনেকে হলে মোৰ ভাইটিক মাৰি পেলাই দিয়া নাই কওকচোন। তাতে জেলত নহলে মোৰ ভাইটিক ন্যায় লাগিব, বুজি পাইছে? মোৰ ভাইটি এইবিলাক বেয়া বস্তু একো ব্যৱহাৰ নকৰে, মোৰ ভাইটিৰ একো বেমাৰ আজাৰ নাই। মোৰ ভাইটি কেনেকৈ হঠাৎ ডেথ হৈ যাব, হাৰ্ট এটেক হৈ কিনি, কওকচোন? মোক ন্যায় লাগিব ছাৰ, বুজি পাইছো? সুস্থ ল'ৰাটো কেনেকে ফাঁচাই দিছে। আজি বিয়া হোৱা এটা বাচ্চা, বাচ্চাটো 8 মাহ হৈছে। নহয় বাইদেউ, আপোনালোকে ইয়াতে এতিয়া এফআইআৰ দিব আহিছিলে, এতিয়া কি হ'ল মানে কিহৰ কাৰণে এফআইআৰ দিব লগা হৈছে? ভাইটি সুস্থ ল'ৰা এজন যদি, এটা সুস্থ ল'ৰা ভাবক, এটা সুস্থ ল'ৰা যদি তাৰ মেডিকেল প্ৰব্লেম হৈছে, ৰাতি 11টাত তাৰ মূৰ ঘূৰাইছে বুলি কৈছে, কমচে কম গাৰ্জেনক ইনফৰমেশ্যন দে। ৰাতিপুৱা 10টা মানতে ফোন কৰি কৈছে যে ল'ৰাজন ঢুকাইছে, আপোনালোকে আহক বুলি মেডিকেলত। সেনেকে হলে কেনেকা হ'ব কওকচোন আপোনালোকে? এতিয়া এফআইআৰটো ললো, মানে এতিয়া মানে কৈ আছে অচি চাৰ্জন নাই বুলি কৈছে। অচি চাৰ্জন নাই, এতিয়া যেতিয়া মেডিকেল পষ্টমৰ্টেম ৰিপৰ্ট খিনি আনিহে মানে কিবা কৰিব পাৰিম বুলি কৈছে। এফআইআৰটো পষ্টমৰ্টেমো হোৱা নাই। পষ্টমৰ্টেমো হোৱা নাই। পষ্টমৰ্টেম আপোনাৰ ৰাতি 11টাত লৈ আনিছেতো, দিনটো মানে ভাইটিহঁতক তেনেকে বহাই থৈ দিছে। ভাইটিহঁতক কৈছে যে নগাঁৱৰ মানে মেডিকেল ডক্টৰজন আহিব, ইয়াতৰ ডক্টৰ মানে কিবা কৰিব নোৱাৰে, স্পেচিয়েলিষ্ট মানে 3জন ডক্টৰ লাগিব বুলি ক'লে। আমি ৰখি আবেলি হৈ গ'ল, নাহিলে। আবেলি কৈ যে সিহঁতে নগাঁৱত লৈ যাব লাগিব বুলি ক'লে। তো ঠিক আছে, আমি ডিচি বাইদেউৰ ওচৰত আলোচনা কৰিলো। ডিচি বাইদেউ কৈছে যে 4টাৰ পিছত ক্ল'জ হৈ যায়, পষ্টমৰ্টেম নহয়, তাতে গৈ ডেড বডি এনেকে থৈ দিব লাগিব। সেইকাৰণে মৰ্ণিং 5টাত তোমালোকে তাতে যাব লাগিব বুলি ক'লে। এতিয়া কি ক'ম কওকচোন ছাৰ? আজিও এনেকে নহ'ল, এতিয়া নগাঁৱত মানে পষ্টমৰ্টেম কৰিব লাগিব ভাইটিক, ভাবকচোন। এতিয়া আজি এইটো ডিচি মেমে কৈছে, যে মৰ্ণিঙত 5টাতহে লৈ যাব পাৰিব বুলি কিনি ক'লে। নগাঁও লৈ যাব লাগিব। নগাঁও আজি নহবই মানে পষ্টমৰ্টেম। ভাবক আপুনি, যোৱাকালি হৈছে ভাইটিৰ, আজিলৈকে এনেকে পেলাই থৈ দিছে দিনটো। আৰু এতিয়া যে কৈছে যে কালি মৰ্ণিং 5টাতহে পষ্টমৰ্টেম হ'ব, তাকো নগাঁৱত হ'ব, ডিফুত নহয় মানে। আপোনালোকে ডিষ্ট্ৰিক্ট জেলাৰক জনোৱা নাই নেকি, বা জেলাৰে আপোনালোকক কি বুলি ক'লে? জেলাৰক কণ্টেক্ট মইহে কৰিছো যে ভাইটিৰ কেনেকে এনেকে হ'ল বুলি কিনে, আপোনালোকে মোক কিয় জনোৱা নাই বুলি কিনে। তাৰপিছত জেলাৰে কৈছে যে ৰাতি এনেকে মূৰ ঘূৰাইছিল, সেনেকে কৈ কিনি আমাৰ কথাই নহ'ল। ভাইটিৰ কাৰণে আমি দৌৰিয়ে লাগি আছো যে আজি পষ্টমৰ্টেমখন হ'ব বুলি। এতিয়া আবেলি কৈ যে আজি মানে পষ্টমৰ্টেম একেবাৰে নহয়, যে নগাঁৱত হ'ব, কালি মৰ্ণিংহে লৈ যাব বুলি কিনে ক'লে। কালিলৈ হ'লেতো আৰু ফেমিলি ডিচি বাইদেউ কৈছে যে সিহঁতৰ ফেমিলি নাই বুলি কৈছে। আগে পিছে মই 2 বাৰমান জেলত গৈ আছো, আমাৰ কণ্টেক্ট নম্বৰ আছে, গোটেই ফোন নম্বৰ আছে। আমি উইদাউট চাইন কৰি তো আমি ভাইটিক লগ কৰিব আমাক নিদিয়ে, হয় নে নহয়? ফেমিলি নাই কেনেকে হ'ব কওকচোন? এনেকা সময়ত মানে আৰক্ষী আপোনালোকক সেইটোয়ে কথা। এতিয়া এনেতো মোৰ ভাইটিক মই ফাঁচাই দিছে, মই মানিছো। আজিতো মোৰ ভাইটিক তাতে দেখোন মাৰিয়ে পেলাই দিলে দেখোন। এনেকে হলে সেইটো কেনেকা হ'ব? ৰাতি যদি 11টাত ডেথ হৈছে, কমচে কম গাৰ্জেনক জনা। ৰাতিপুৱা 10টাত কেনেকা জনাব? সেইটোতো মাৰ্ডাৰে হয় ন, তাতে সেইটো মাৰ্ডাৰে হয়। তেতিয়াহ'লে এইটো চব জেলাৰ হন্তৰ ওপৰতে হ'ব আৰু যি হ'ব। এতিয়া এফআইআৰ আপোনালোকে কাৰ এগেইনষ্টত দিলে? এতিয়া মই কিবা তাতে জেলৰ চেক কৰিব ৰাতি ডিউটি কাৰ কি হয় নহয়, এইবিলাক গোটেই লাগিব। মোৰ ভাইটিৰটো একো বেমাৰে নাই, আৰু তাতে এইটো NDPS কেছত তাক ধৰিছে, যিহেতু তাত মেডিকেল চেকআপ এনি টাইম হৈ থাকিব লাগে। সেইবিলাক হয় নে নহয় কওকচোন? আৰু খোৱাটো সি বেয়া বস্তু একো নাখায় সেনেকে, আৰু আগে পিছত তাৰ একো বেমাৰে নাই যে তাৰ যে হাৰ্ট এটেক হ'ব। নহয়, তেওঁলোকে ধৰি আনিছে আইনৰ ওচৰতে। এইটো কেনেকুৱা আইন হৈ গ'ল? তেতিয়াহ'লে মানুহ লৈ যাব আসামি, আজি গাঁৱৰ মানুহ যদি তেনেকুৱা ল'ৰা ছোৱালী লৈ যায়, কেলে আমি তেতিয়াহ'লে পুলিচক জনাম? পুলিচে এইটো ৰক্ষা দিব লাগে যে মানুহটো ধৰি আনিছো আমি জেলত, আমি তাক সুৰক্ষা দিব লাগিব। আইন আছে, পঢ়াও আছে, এনেকা মাৰপিট কৰাটো ভাল হোৱা নাই নহয়। এইটোতো চবেই ক'ব। আজি গাঁৱৰ ল'ৰা, আমাৰ গাঁৱৰ ল'ৰা আজি ভাল কাৰণে আমি আহিছো ইয়াত।
মানে জেলৰ আৰক্ষীৰ অৱহেলাৰ কাৰণে হৈছে। অৱহেলাৰ কাৰণে হৈছে এইটো। সেয়া। কি কাৰণে এনেকা মাৰধৰ কৰিব? এইটোতো ন্যায় লাগিব। ইমান সুস্থ ল'ৰাটো হঠাৎ আজি এইটো বাচ্চা এটা আছে, সৰু বাচ্চা এটা আছে তাৰ, এইটো মানুহজনী কি কৰি খাব? তেনেকুৱাতো উচিত নহয়। আমি এনেকা কেতিয়াও নেৰিম, আৰু আমাৰ গাঁৱৰ যদি এনেকা ল'ৰা ধৰি আনে তেতিয়া আমি এইটো কিন্তু আইন আমি এৰি নিদিওঁ। এইটো আমি সদায় হেৰি কৰি থাকিম, এইটো আইন লম। বহুত আমাৰ ল'ৰা ছোৱালী ওচৰৰ মানুহ বহুত এনেকে এইটোৱে হয় মোৰ কথা। স্পৰ্ট বডিত কিয় স্পৰ্ট হ'ব? মোৰ ভাইটিৰ এটা স্পৰ্ট নাই, বেমাৰ নাই, তাৰ এটা বডিত গোটেই স্পৰ্ট কেনেকে হ'ব সেইখিনি কওকচোন আপোনালোকে? একো বেমাৰ চেমাৰে নাই, মানে তাৰ একো বেমাৰে নাই মানে। মাৰধৰ কৰিছে তেনেকে। আমাৰ সন্দেহ এইটোতো পুৰা মাৰ্ডাৰে হয় তেতিয়াহ'লে। যদি ৰাতি ডেথ হৈ যদি জনোৱা নাই তেতিয়াহ'লে এইটো মাৰ্ডাৰ হয় নে নহয় কওকচোন? আৰু বডিত স্পৰ্ট কেনেকা আহিব? পুৰা সুস্থ ল'ৰাটো, একো এটা বডিত স্পৰ্ট নাই, তাৰ যদি বডিত কেনেকা স্পৰ্ট আহিব কওকচোন? তেতিয়াহ'লে এইটো জানি বুজি মাৰি দিয়া নাই। তেতিয়াহ'লে জেলত কি প্ৰটেক্ট কৰি থৈছে সিহঁতে? কি মেডিকেল ট্ৰিটমেণ্ট, কি ব্যৱস্থা কৰি থৈছে? এটা মানুহ মাৰি